Hello viewers, welcome back to our channel. আশা কৰো আপোনালোকে সবাই ভালে আছে। সো আজি আমি আপোনালোকৰ মনটো মানে ভাল কৰাৰ কাৰণে বহুত এটা ডাঙৰ আপডেট লৈ আইছো যেটোৰ কাৰণে আপোনালোকে বহুত দিন ধৰি ওয়েট কৰি আছিল। সো আপডেটটো পাই আপোনালোকৰ মনটো মানে একেবাৰে ভাল হৈ যাব। সো আপডেটটো হল যে আপোনালোকে এই ভিডিওটো চাব পাৰে তাৰ পিছত মই আলোচনা কৰি দি আছো। আমি এপয়েন্টমেন্ট দিয়াৰ 4-5 দিন আগত স্যার 4500 ভেরিফিকেশন কিটা হ'ব 4500 এই 5500 ৰ ফাইনাল মেৰিট লিষ্ট নোহোৱালৈকে 4500 ৰ ডকুমেন্ট ভেৰিফিকেশন নহব কাৰণ ইয়াতে 5500 যিসকলে আবেদন কৰিছে তেওঁলোকে 4500 তো আবেদন গতিকে এখন মেৰিট লিষ্ট ওলাই যোৱাৰ পাছত সেই নামখিনি আমি 4500 ৰ পৰা আউট কৰিম স্যার এটো বছৰ দিব নে বছৰটো হ'ব না 4500 স্যার আমি 5500 আমাৰ এনএছও যেটো মানে বাধা ৰাখি দিছে দিবলৈ দিয়া নাই ফটো পৰা ষ্টে উঠাই হলো মানে ফটো পৰা মই বলো হ'ব হেতুই কৰিম লাখো একেটা স্যার 4500 এটো মাহতে দিব নে এটো বছৰতে দিব নে স্যার আমাৰ চৰকাৰ সো আপোনালোকে ভিডিওটো চালে ইয়াতে আপোনালোকে অলপ কিবা হলা বুজিব পাৰিছে সো ইয়াতে মই ভালকে আপোনালোকক বুজাই দি আছো সো ইয়াতে আজি আমাৰ কেজনমান ষ্টুডেন্ট আমাৰ ৰেসপেক্টেড এডুকেশন মিনিষ্টাৰ ছাৰক কোৱেশ্চন সুধিছে যে ছাৰ আমাৰ 5550 টা পোষ্টৰ ৰিক্ৰুটমেন্ট 10 অক্টোবৰত হ'বনে সো তেতিয়া ছাৰে ক'লে যে আমাৰ 10 অক্টোবৰত এইটো ৰিক্ৰুটমেন্টটো হ'ব এইটো সিওৰ হয় তাৰ পিছত হিয়তে আৰু সুধিলে যে ছাৰ আমাৰ 4500 টো একেলগত দিব পাৰিবনে তেতিয়া ছাৰে ক'লে যে আমি একেবাৰে নিদিও কিয়নো এইটো ওভাৰলেপিং হ'ব পাৰে কিন্তু মই এইটো ইয়াৰতে দিম এইটো সিওৰ হয় তাৰ পিছত আৰু সুধিলে যে ছাৰ নিউজৰ কেছৰ কাৰণে আমাৰ কিবা এফেক্ট হ'ব নেকি ছাৰে ক'লে যদি কেছটো শেষ পায় তেতিয়ালে তো বহুত ভাল নহলে আমি কি কৰিম হিয়তক হোল্ড কৰি আমি 10 অক্টোবৰত 5550 টা পোষ্টৰ এটো ৰিক্ৰুটমেন্টটো কমপ্লিট কৰিম কিন্তু কমপ্লিট যে কৰিম এটো সিওৰ হয় সো আপোনালোকে বহুত ভাল লাগি আছে আপডেটটো পাই আশা কৰো লাষ্ট লৈকে যদি আপোনালোকে মোৰ ভিডিওটো ভাল লাগে আপোনালোকে মোৰ চেনেলটো লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ